কেতিয়াবা ভাবিছিলা নেকি আমি যি কথা কওঁ সেইবোৰ কিমান ধৰণৰ শব্দৰে গঠিত যদি পাৰ্টস অফ স্পিচ নাথকা হলে আমি ইংৰাজীত শুদ্ধকৈ কথা পাতিব পাৰিলোহেঁতেন নে আজিৰ ভিডিঅ'টোত তুমি জানিবা পাৰ্টস অফ স্পিচ যিটো অসমীয়াত পদ বুলি কোৱা শেষলৈ চোৱা কাৰণ মই মাজে মাজে তোমাক টেষ্ট কৰিম যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই এতিয়াই কৰি লোৱা কাৰণ ইংলিশ গ্ৰামাৰ ফ্ৰী কোৰ্সৰ আজি সেকেন্ডটো ভিডিঅ টাইম ওয়েষ্ট নকৰি ভিডিঅ'টোলৈ আগবঢ়োৱা হা এতিয়া হোৱাট আৰ পাৰ্টস অফ স্পিচ পাৰ্টস অফ স্পিচ মানে কি পাৰ্টস অফ স্পিচ মানে হৈছে ৱৰ্ডছৰ কেটেগৰী বা প্ৰকাৰ অৰ্থাৎ সেন্টেন্সত অৰ্থাৎ বাক্যত ব্যৱহাৰ হোৱা বিভিন্ন ধৰণৰ শব্দ প্ৰতিটো শব্দৰে একোটা কাম থাকে ইংলিশ ল্যাঙ্গুৱেজত 8 প্ৰকাৰৰ পাৰ্টস অফ স্পিচ আছে এই 8টা বুজিলে তুমি যিকোনো সেন্টেন্স সহজে বুজিব আৰু বনাব পাৰিবা এই 8 প্ৰকাৰৰ পাৰ্টস অফ স্পিচৰ ভাগকেইটা হৈছে নাউন pronoun adjective verb adverb preposition conjunction and interjection এতিয়া ফাৰ্স্ট প্ৰকাৰটো হৈছিলে নাউন নাউন মানে হৈছে নাম বুজোৱা নাম যিকোনো ধৰণৰ হ'ব পাৰে পাৰ্সনৰ নাম প্লেচৰ নাম থিঙৰ নাম এনিমেলৰ নাম এতিয়া পাৰ্সন বুলি ক'লে ব্যক্তি পাৰ্সনৰ নাম হলে ধৰা ৰাহুল ৰাম হৰি তোমাৰ নিজৰ নামটো হ'ব ঠিক কেনেকৈ প্লেচৰ নাম ঠাইৰ নাম হলে গুৱাহাটী তেজপুৰ যিকোনো তাৰ পিছত বস্তুৰ নাম বুক টেবল এনিমেলৰ নাম ডগ কেট ইত্যাদি যদি আমি সেন্টেন্স হিচাপে চাবলৈ যাওঁ ৰাহুল ইজ প্লেইং ইয়াত ৰাহুলটো হৈছে নাউন আই হেভ এ বুক ইয়াত বুকটো হৈছে নাউন তুমি আগতে জানিছিলানে যে তোমাৰ নিজৰ নামটো নাউন হয় কমেন্টত কমেন্ট কৰি জনাবা এতিয়া চাওঁ আহা ক্লাছিফিকেশ্যন অফ নাউনছ নাউনৰ ভাগসমূহ নামৰ পাৰ্থক্য অনুসৰি নাউনক 5টা ভাগত ভাগ কৰা হৈছে প্ৰপাৰ নাউন কমন নাউন কালেক্টিভ নাউন মেটেৰিয়েল নাউন আৰু এবষ্ট্ৰেক্ট নাউন প্ৰপাৰ নাউনত কোনো নিৰ্দিষ্ট ব্যক্তি বস্তু ঠাই নদ-নদী পৰ্বত পাহাৰ নগৰ চহৰ দেশ মহাদেশ আদিৰ নাম বুজায় ফৰ এক্সাম্পল হি ইজ ৰাম হৈছে ইয়াত প্ৰপাৰ নাউন গুৱাহাটী ইজ এ চিটি গুৱাহাটীটো হৈছে প্ৰপাৰ নাউন নেক্সটটো হৈছে কমন নাউনে এটা প্ৰাণী বা বস্তুক বুজোৱাৰ লগতে গোটেই জাতিটোকে বুজায় ফৰ এক্সাম্পল মেন ইজ মৰ্টেল মানুহ মৰণশীল ইয়াত মানুহ গোটেই জাতিটোকে বুজোৱা হৈছে দ্য কাউ গিভছ আছ মিল্ক কাউ গৰু গোটেই গৰু জাতিটোক বুজোৱা হৈছে গতিকে এইকেইটা কমন নাউন অসমীয়াত কমন নাউনক জাতিবাচক বিশেষ্য বুলি কোৱা হয় তাৰপিছতে নেক্সটটো হৈছে নম্বৰ 3 কালেক্টিভ নাউনে একেজাতীয় বস্তু বা ব্যক্তিৰ সমষ্টিক বুজায় অসমীয়াত এক সমষ্টিবাচক বিশেষ্য বুলি কোৱা হয় ফৰ এক্সাম্পল she is in the class he gave me a bundle of papers এই বাক্যকেইটাত ক্লাছ আৰু বান্ডল অফ পেপাৰ্ছ এই দুটা হৈছে কালেক্টিভ নাউন তাৰপিছতে আমি চাওঁ আহা নম্বৰ 4 টো মেটেৰিয়েল নাউন যিটো অসমীয়াত বস্তুবাচক বুলি কোৱা হয় যিকোনো বস্তু ধাতু আদিৰ নাম বুজোৱা নাউনকে মেটেৰিয়েল নাউন বুলি কোৱা হয় এক্সাম্পল হিচাপে গোল্ড ইজ এ ভ্যালুএবল মেটেল ইয়াত সোণ এবিধ মূল্যৱান ধাতু বুলি কৈছে গতিকে গোল্ডটো হৈছে মেটেৰিয়েল নাউন কইল ইজ ব্লেক কইলটো হৈছে মেটেৰিয়েল নাউন নেক্সটটো হৈছে এবষ্ট্ৰেক্ট নাউন যিটো অসমীয়াত গুণবাচক বিশেষ্য বুলি কোৱা হয় যিবিলাক নাউনে মনৰ অৱস্থা গুণ আৰু কাৰ্যৰ নাম বুজায় তেনেবোৰ নাউনকে এবষ্ট্ৰেক্ট নাউন বুলি কোৱা হয় ফৰ এক্সাম্পল চাইল্ডহুড ইজ বিউটিফুল ইয়াত চাইল্ডহুডটো হৈছে এবষ্ট্ৰেক্ট নাউন অনেষ্টি ইজ দ্য বেষ্ট পলিচি ইয়াত অনেষ্টিটো হৈছে এবষ্ট্ৰেক্ট নাউন আমি এতিয়া যিমানখিনি নাউন আলোচনা কৰিলো তাত যদি আমি চাওঁ দেখা যায় যে কিছুমান নাউনক গণনা কৰিব পাৰি আৰু কিছুমানক গণনা কৰিব নোৱাৰি গতিকে এই দিশৰ পৰা নাউনক পুনৰ দুটা ভাগত ভাগ কৰিব পাৰি এটা হৈছে কাউন্টেবল নাউন আৰু আনটো হৈছে আনকাউন্টেবল নাউন কাউন্টেবল নাউনটো হৈছে আমি যিটো কাউন্ট কৰিব পাৰো 1 2 3 কে আৰু যিটো আমি কাউন্ট কৰিব নোৱাৰো সেইটো হৈছে আনকাউন্টেবল নাউন কাউন্টেবল নাউনৰ ভিতৰত পৰে মেন কাউ ডগ মেংগো টেবল জাগ বুক এইসমূহ আমি কাউন্ট কৰিব পাৰো গণনা কৰিব পাৰো আৰু ৱাটাৰ মিল্ক ৰাইচ সুগাৰ হেল্থ ইত্যাদিসমূহ আমি কাউন্ট কৰিব নোৱাৰো গতিকে এইখিনি আনকাউন্টেবল নাউন আমি পাৰ্টস অফ স্পিচৰ প্ৰথম ভাগটো পঢ়িলো এতিয়া আমি দ্বিতীয় ভাগটোলৈ যাওঁ আহা সেইটো হৈছে প্ৰনাউন মানে হৈছে নাউনৰ সলনি ব্যৱহাৰ হোৱা শব্দ
নামৰ সলনি আমি ব্যৱহাৰ কৰোঁ সেইটো হৈছে pronoun. For example, he, she, it, they, we. যদি sentence হিচাপে চাওঁ, Rahul is my friend, he is good. ৰাহুল মোৰ বন্ধু, সি ভাল হয়। ইয়াত প্ৰথম বাক্যটোত ৰাহুল ৱৰ্ডটো নাউন আৰু দ্বিতীয় বাক্যটোৰ হি ৱৰ্ডটো ৰাহুলৰ সলনি বহিছে। গতিকে ৰাহুলৰ সলনি হি বহিছে, সেই হিটো হৈছে pronoun. এতিয়া pronoun কাক কোৱা হয় তোমালোকে বুজি পালানে? যদি বুজি পালা তেন্তে কমেণ্টত কমেণ্ট কৰি জনাবা। এতিয়া চাওঁ আহা আমি pronounৰ ভাগসমূহ, classification of pronoun. pronounক 8টা ভাগত ভাগ কৰা হৈছে। প্ৰথমটো হৈছে পাৰ্চনেল pronoun. পাৰ্চনেল pronounে কোনো ব্যক্তিৰ নামৰ সলনি বহে। For example, I, me, he, she, our, her. বাক্য হিচাপে যদি আমি চাওঁ, give me a book, me টো হৈছে পাৰ্চনেল pronoun. ব্যক্তিৰ সলনি বহিছে নামৰ সলনি, this is my umbrella, এইটো মোৰ ছাতি, my টো হৈছে পাৰ্চনেল pronoun. তাৰপিছতে 2 নম্বৰটো হৈছে reflexive pronoun. reflexive pronounে নিজা অৰ্থ বুজাবৰ কাৰণে ব্যৱহাৰ কৰা হয়। For example, myself, yourself, himself, themself ইত্যাদি। You read yourself, ইয়াত yourself টো হ'ব reflexive pronoun. I myself caught a thief, ইয়াত myself টো reflexive pronoun. Number 3 টো হৈছে demonstrative pronoun. demonstrative pronoun this, that, this, those আদি pronounবোৰে কোনো ব্যক্তি বা বস্তুক নিৰ্দিষ্টকৈ দেখুৱায়। This is my pen, এইটো মোৰ কলম, এইটো বস্তুক কলমটোক নিৰ্দিষ্টকৈ দেখুওৱা হৈছে। গতিকে this টো হৈছে demonstrative pronoun. Those are your books, সৌবোৰ তোমাৰ কিতাপ। Those টো হৈছে demonstrative pronoun. 4 নম্বৰটো হৈছে interrogative pronoun. প্ৰশ্ন কৰিবৰ বাবে ব্যৱহাৰ কৰা এই ৱৰ্ডবোৰক interrogative pronoun বুলি কোৱা হয়। যেতিয়া আমি প্ৰশ্ন কৰিবৰ কাৰণে শব্দ ব্যৱহাৰ কৰোঁ, সেই শব্দকেইটাকে কি কোৱা হয়? interrogative pronoun বুলি কোৱা হয়। For example, who is Gita? গীতা কোন হয়? ইয়াত যিটো who আছে, সেই whoটো হৈছে interrogative pronoun. whoটোৱে প্ৰশ্ন কৰিছে। How are you? how টো হৈছে interrogative pronoun. Number 5 টো হৈছে indefinite pronoun. এই pronounে কোনো নিৰ্দিষ্ট ব্যক্তি বা বস্তুক নুবুজায়। For example, one, anybody, everyone, some, many, etc. Anybody can do this work. Anybody টো হৈছে indefinite pronoun. One must do it. One টো হৈছে indefinite pronoun. তাৰপিছতে 6 নম্বৰটো হৈছে distributive pronoun. distributive মানে হৈছে বহুতৰ মাজত এজন ব্যক্তি বা এটা বস্তুক বুজাবৰ বাবে যিবোৰ pronoun ব্যৱহাৰ কৰা হয় সেইবোৰে হৈছে distributive pronoun. For example, each of us must do own duty. ইয়াত যিটো is আছে, সেই is টো হৈছে distributive pronoun. Either of the two boys will come. Either টো হৈছে distributive pronoun. 7 নম্বৰটো হৈছে relative pronoun. যি pronounে কোনো noun বা pronounৰ পাছত বহি সেই noun বা pronounৰ লগত নিজৰ সম্বন্ধ দেখুৱায় তাক relative pronoun বোলে। তোমালোকে সম্বন্ধ দেখুৱায় বুলি মনত ৰাখিলে হ'ল relative pronounটোত। যেনে ধৰা, this is Ram, who is a good boy. এইটো ৰাম, কোনে ভাল ল'ৰা। ইয়াত who টো হৈছে relative pronoun. Number 8 হৈছে reciprocal pronoun. reciprocal pronounে পৰস্পৰৰ লগত সম্পৰ্ক বুজায়। For example, Ravi and Hori love each other. each other. ৰবি আৰু হৰিয়ে দুয়োকে ভাল পায় বুলি কৈছে। এই each other টো হৈছে reciprocal pronoun. The boys of the class love one another. one another টো হৈছে reciprocal pronoun. এতিয়া আমি pronounৰ ভাগসমূহ বুজিলো। তাৰপিছতে আমি আকৌ পুনৰ পাঠ্যপুথিৰ 3 নম্বৰ ভাগটোলৈ চাওঁ আহা। সেইটো হৈছে adjective. adjective মানে নাউনৰ বিষয়ে বৰ্ণনা কৰে। adjective দু, গুণ, পৰিমাণ, সংখ্যা আদিক বুজায়। For example, this is a big house. এইটো এটা ডাঙৰ ঘৰ। ঘৰটোৰ গুণটোৰ কথা কৈছে যে ঘৰটো ডাঙৰ হয় বুলি কৈছে। big, big টো হৈছে adjective. She is beautiful. তাই ধুনীয়া। তাইক ধুনীয়া বুলি কৈছে। beautiful, beautiful টো হৈছে adjective. এতিয়া adjective পুনৰ 3টা ভাগত ভাগ কৰা হয়।
প্ৰথমটো হৈছে এডজেক্টিভ অফ কোৱালিটি এডজেক্টিভ অফ কোৱালিটিয়ে নাউনৰ গুণ আদি বুজায় যেনে ৰেড ব্লু ব্লেক ব্ৰাইট ইত্যাদি ডেট ইজ এ ব্লেক পেঞ্চিল ব্লেকটো হৈছে কোৱালিটি বুজাইছে এডজেক্টিভৰ দোজ আৰ ব্ৰাইট ষ্টাৰ্ছ ব্ৰাইটটো হৈছে এডজেক্টিভ অফ কোৱালিটি দ্বিতীয়টো হৈছে এডজেক্টিভ অফ কোৱান্টিটি যি এডজেক্টিভে নাউনৰ সংখ্যা পৰিমাণ আদি বুজায় সেইবিলাকক এডজেক্টিভ অফ কোৱান্টিটি বুলি কোৱা হয় ফৰ এক্সাম্পল 5 মাছ মেনি এইকেইটাই সংখ্যা আৰু পৰিমাণ বুজায় দেয়াৰ আৰ 5 বাৰ্ডছ 5টো হৈছে কোৱান্টিটি দিজ আৰ মেনি পেন্স মেনিটো হৈছে এডজেক্টিভ অফ কোৱান্টিটি তাৰপিছৰটো হৈছে প্ৰনমিনেল এডজেক্টিভ যি এডজেক্টিভে প্ৰনাউনৰ সহায় লৈ বহুতৰ মাজত কোনটো সেইটো দেখুৱাই দিয়ে সেইবিলাকেই প্ৰনমিনেল এডজেক্টিভ বহুতৰ মাজত কোনটো হয় সেইটো নিৰ্দিষ্টকৈ দেখাই দিয়ে যেনে দিছ এভৰি হুইচ এটচেট্ৰা দিছ বুক ইজ অন দ্য টেবল এতিয়া দিছটো হৈছে প্ৰনমিনেল এডজেক্টিভ এভৰি বয় ইজ দেয়াৰ ইয়াত এভৰিটো হৈছে প্ৰনমিনেল এডজেক্টিভ এতিয়া চাওঁ আহা আমি পাৰ্টছ অফ স্পীচৰ নাম্বাৰ 4 টাইপছটো সেইটো হৈছে ভাৰ্ব ভাৰ্ব মানে কোনো কাম অৱস্থা বা ঘটনাক বুজায় ফৰ এক্সাম্পল ৰান ইট ৰাইট ইজ বিকাম অৰ্থাৎ কাম কৰা বুজোৱা হয় সেন্টেন্স হিচাপে হি ৰানছ ফাষ্ট সি ইজ হ্যাপি এতিয়া এই সেন্টেন্স কিটাৰ ভাৰ্ব হৈছে এটা হৈছে ৰানছ আৰু আনটো হৈছে হ্যাপি ভাৰ্ব সাধাৰণতে দুই প্ৰকাৰৰ ট্ৰানজিটিভ ভাৰ্ব আৰু আনটো হৈছে ইনট্ৰানজিটিভ ভাৰ্ব যি ভাৰ্বৰ অবজেক্ট থাকে কৰ্ম থাকে সেইবিলাকক ট্ৰানজিটিভ ভাৰ্ব বুলি কোৱা হয় যেনে হি কিল দ্য টাইগাৰ ইয়াত কিলটো হৈছে ভাৰ্ব আৰু টাইগাৰটো হৈছে অবজেক্ট ৰূপক মেড এ কাইট ইয়াত মেডটো হৈছে ভাৰ্ব আৰু কাইটটো হৈছে অবজেক্ট গতিকে ট্ৰানজিটিভ ভাৰ্ব নেক্সটটো হৈছে ইনট্ৰানজিটিভ ভাৰ্ব যিবিলাক ভাৰ্বৰ অবজেক্ট নাথাকে সেইটো হৈছে ইনট্ৰানজিটিভ ভাৰ্ব যেনে হি ৰানছ ইয়াত অনলি ভাৰ্বছ আছে ৰাম প্লেচ ৰানছ আৰু প্লেচটো হৈছে ভাৰ্ব এতিয়া কাইণ্ডছ অফ ভাৰ্ব ভাৰ্বৰ তিনিটাকৈ ফৰ্ম আছে সেইকেইটা হৈছে প্ৰেজেন্ট পাষ্ট আৰু পাষ্ট পাৰ্টিচিপল ফৰ্ম ফৰ এক্সাম্পল প্ৰেজেন্ট ফৰ্মত যদি এৰাইজ হয় তেতিয়াহ'লে পাষ্ট ফৰ্মত হ'ব এৰ'জ আৰু পাষ্ট পাৰ্টিচিপল ফৰ্মত হ'ব এৰাইজেন ঠিক তেনেকৈ go went gone ডিয়াৰ ষ্টুডেণ্টছ আজিৰ ভিডিঅ'টো আছিল ইমানেই নেক্সট ভিডিঅ'ত আমি বাকি 4টা পাৰ্টছ অফ স্পীচ আলোচনা কৰিম যদি তোমালোকৰ বুজি পোৱাত কিবা অসুবিধা হৈছে তেন্তে কমেণ্ট কৰা আৰু নেক্সট ভিডিঅ' পাবলৈ সাবস্ক্ৰাইব কৰি লোৱা